যোগদান কৰিছে কেনেকুৱা অনুভৱ আৰু কেনেকুৱা লাগে আজি আমাৰ জানালীগড় মণ্ডল বিজেপিৰ নেতৃত্বত তেখেত জয়ম হৈছে ইয়াত বড়ো সান্থালী ৰাভা আৰু অন্য জনগোষ্ঠীৰ 455 ব্যক্তি ইয়াত জয়ন কৰিছে বিজেপিত নথি আনন্দিত হৈছোঁ আৰু আশা কৰি আগন্তুক দিন আমি একেলগে সকলো জনগোষ্ঠীৰ মানুহে সকলো ধৰ্মৰ মানুহে আমি একেলগে বিজেপিৰ হাতে হাতে হাত ধৰি আমি আগবাঢ়ি যাম আৰু উন্নতিৰ কাম কৰিম। দেখা গৈছে ৰাইজে আপোনাৰ লগত এতিয়াও বহুত কিবা ছাপৰ্টত আছে যদি দলে আপোনাক কিবা দিয়ে অনুমতি দিয়ে আপুনি এজন MLA হৈ খেলিব নালাগে বিচাৰে ৰাইজেতো বিজেপি ভাল পাই আছে কাৰণ আজি বিগত দিনবোৰত যি কংগ্ৰেছ দল আছে যি কংগ্ৰেছ শাসন চলিছিল তেতিয়া ৰাইজক তেওঁলোকে যিমানখিনি চাই কাম কৰিব লাগিছিল তেওঁলোকে কাম কৰা নাছিল। তেতিয়াৰ দিনত গৰীবে চৰকাৰৰ পিছে পিছে দৌৰি গৈছিল কিন্তু আজিৰ দিনত আমাৰ যে পৰিৱৰ্তন চৰকাৰ আমাৰ বিজেপি বা আমাৰ এই চৰকাৰে গৰীবৰ পিছে পিছে দৌৰি গৰীবৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। গৰীব কিয় হয় তাৰ কাৰণ আমি উলিয়াই পেলাই তাৰ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলো ৰাজ্যে আজি ভাল পাইছে বিজেপি আৰু আগন্তুক যে নিৰ্বাচন আমাৰ বাই ইলেকশ্যন হ'ব ইয়াত আমি কেণ্ডিডেট যাকে নিদিয়ক আমি বিজেপি হিচাপে কাম কৰি যাম। আমি ঐক্যবদ্ধ হৈ কাম কৰি আমি কেণ্ডিডেট জিকাই দিম। মোক দিয়া নিয়াটো বেলেগ কথা, এইটো আমাৰ হাইকমাণ্ডৰ কথা। আমি ইয়াত UPPক দিয়ক বা বিজেপিক দিয়ক আমি একেলগে কাম কৰি যাম আৰু আমাৰ কোনো পাৰ্থক্য নাথাকিব কাৰণ চৰকাৰ আমাৰ আছে অলৰেডি আমাৰ চৰকাৰ আছে ইয়াত BTCটো আছে অসমতো আছে দিল্লীতো আছে। গতিকে আমাৰ যি কি নহওক যি MLA নহওক যে আমাৰ কাৰণে কাম কৰি ৰাইজৰ কাৰণে কাম কৰি ব্যক্তি তেনেকুৱা আমি বিচাৰি পেলাই এতিয়া আমাৰ চৰকাৰে দিয়ে আমি নিশ্চয় জিকি যোৱাৰ কাৰণে দেহেকে লাগি কাম কৰি যাম। এইটোকে আমি আজি প্ৰমিছ কৰিছোঁ সকলোৱে ইয়াত জইন কৰাৰ বাবে প্ৰমিছ কৰিছে আগন্তুকে আমি একেলগে কাম কৰি যাম। কোকৰাঝাৰ যাব নোৱাৰে, গোসাইগাঁৱত যাব নোৱাৰে, যিবিলাক গৰীব ঘৰতে থাকি একো পোৱা নাছিল, একো পাবলৈ সক্ষম হোৱা নাছিল। অলপ ৰাইজবিলাকে সুবিধা পাইছে কিবা পাইছে মই ভাবি লৈছিলোঁ কিন্তু আজি দেখিলোঁ বহুত গৰীব আছে। সেইকাৰণে আমি আজি আমাৰ এই বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আমাৰ ইয়াৰ প্ৰমোদ বড়ো চৰকাৰ আমি একেলগে কি কৰিছোঁ আমি গৰীবক বিচাৰি বিচাৰি ঘূৰি ঘূৰি গৈ আছোঁ। মাজত জ্যেষ্ঠ আৰু বিজেপিৰ নেতা আৰু কৰ্মকৰ্তা হিচাপে ডাঙৰীয়াক নিজৰ পৰিচয় ডাঙৰ জনাইছোঁ আৰু এখন ফুলাম ৰাজ্যতে আৰু জনাব কাৰণে জনাইছোঁ।